চাইল নহয় আমাৰ কপালত লিখাই নাইকিয়া মেকুৰীটো চা টিকলিব চকুৰালি গুড নাইট আসসালামু আলাইকুম এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক সকলো ভালে আছে বুলি মই পিছে ভালে আছোঁ আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত বহুত কেইদিনমানৰ পাছতে আজি আহিছোঁ এটা ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আজি গধূলিতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু আজি আহি আছে বিশেষ আলহীনো কোন আপোনালোকক মই সকলোখিনি দেখাম আজি সিহঁতক দিছিলোঁ আমাৰ ঘৰতে দাৱাত তো সিহঁতি আহি আছে একেবাৰে ঘৰৰ ওচৰৰ হয় বহুত বেছি দূৰৰ নহয় আপোনালোকক মই গোটেইখিনি দেখাম আপোনালোকে আহক ভিডিঅ'টোৰ মাজলৈ এতিয়া পাকঘৰত কৰি আছোঁ কিবা কিবি অলপমান কাম আৰু ইফালে বনাই আছোঁ দাইল কি হ'ল মোবাইলটো বিচাৰিছোঁ কথা বনাই আছোঁ দাইল ইফালে অকণমান ভাজি বনালোঁ তাৰপৰা এতিয়া তাৰপিছত বনাম মুৰ্গী তাৰপৰা বনাম মাছ তাৰপৰা সিহঁতি অহালৈকে ৰখি থাকিম সিহঁতক সুধিম যে পোলাও খায় নে নাখায় যদি কেতিয়াবা কি হয় জানে এইকেইদিন ঈদত আলহীবোৰ আহিছে পোলাও বনাই দিছোঁ যে একেবাৰে লোকচান হৈছে লোকচানেই হৈছে আমাৰ ঘৰতো কোনো নাখায় তো সেইটো কাৰণে পোলাওটো সিহঁতি আহিলে সুধি ল'ম তাৰপাছত বনাই দিম পোলাও বনাব বেছি টাইম নালাগে পটাপট হৈ যাব আহিলেও সুধি ল'ম তাৰপাছত আৰু বনাম বাকী মই আজি পূৰা ব্লেক হৈ আছোঁ ব্লেক চুলিখিনি পূৰা ব্লেকৰ লগত মিলি গৈছে ময়ো পূৰা ব্লেক হৈ আছোঁ এই উৰ্নাখনৰ অলপমান কালাৰ হৈছে দেই ব্লেকে হয় ব্লেক ইজ মাই ফেভৰেট কালাৰ আলহী অহাৰ আগে মই ভাবিলোঁ মোৰ অলপমান কাম মই পাতল কৰি থওঁ কিয়নো তেতিয়া আমি বহি অকণমান কথা পাতিব পাৰিম যিমানেই আমাৰ ক্ল'জ নহওক কিয় যিমানেই ঘৰৰ ওচৰ নহওক কিয় অহাৰ পিছত যদি ঘৰলৈ অহাৰ পাছত অকণমান বহি কথা নাপাতোঁ তেনেহ'লে ভাল নালাগে সেইকাৰণে মই দাইল ভাজি আগতে হ'ল ইয়াৰ পিছতে মই চাফা কৰি আছোঁ কুকুৰা আৰু এইফালে আলহী আহি পালেই মই কুকুৰা চাফা কৰি থাকোঁতেই আলহী আহি পালে আৰু মই কুকুৰা কাটি আছিলোঁ দেখিছিলে আপোনালোকে তাইও পূৰা উঠাই দিছে নহয় চিনি পাইছেনে আমাৰ ঘৰৰ একেবাৰে হেঁতৰ সিপাৰে আমাৰ এইপাৰে হা বেছি তালৈ মই গৈ থাকোঁ তাই আহে বাৰু তাই বহুত বেছি অহা ভিডিঅ' একেবাৰে বনোৱা নহয় সেইদিনাখন মই কৈছোঁ অহা যোৱা কৰি থাকোঁ কিন্তু ভিডিঅ' নবনাওঁ আজি মই তাইক আগে ভাগে ফোন কৰিছোঁ যে ভিডিঅ' বনাবা নি তাই কৈছে বনাম মই কৈছোঁ ঠিক আছে তেতিয়াহ'লে আলহীনো কোন আপোনালোকক দেখাই দিলোঁ আপোনালোকে বাৰু চিনি পালেনে কমেণ্ট এটা কৰি জনাব ভাবিলোঁ মুৰ্গীখিনি সিহঁতি অহা আগতে বনাই মেলি ৰেডি কৰি থ'ম তেনেকুৱা একো নহ'ল এইফালে মই আলহী বহাই থৈ বনাই আছোঁ আনফালে নাচি নকলে আহিছিলে সেইকাৰণে চাহ দিয়া নাছিলোঁ মই লগতে দিম বুলি তাৰপাছতে তেওঁৰ হাজবেণ্ড আহি পালে তাৰপৰা আমাৰ কেকা বৌকো দাৱাত দিছিলোঁ সিহঁতিও আহি পালে তাৰপিছত মই চাহ ৰেডি কৰি দিলোঁ আৰু সময় বহুতেই বেছি হৈ গ'ল এইফালে আমাৰ কেকা হয় এইফালে নাচিনৰ হাজবেণ্ড এইফালে নাচিনৰ জীয়েক আৰু এইফালে হ'ল আমাৰ বেটি এইফালে আমাৰ আৰিছ যাক আপোনালোকক মই ভিডিঅ'ত কেতিয়াবা দেখাওঁ আমাৰ আৰিছ যিহেতু আমাৰ বৌ লগতে বেছিকৈ থাকে সি আহিলে বৌ লগত আৰু এইফালে নাচিন বাইদেউক দেখিছে নহয় মোবাইলত বিজি হৈ আছে আৰু এইফালে মই আহিলোঁ ভিতৰলৈ এতিয়া চাওক বৌয়েক আৰু জোঁৱায়েকৰ মাজত সিহঁতি কিনো কথা পাতি আছিলে আৰু এইফালে মানুহজনক এতিয়া মাতিলোঁ চাহ খাবলৈ কাৰণে বৌকো মাতিলোঁ আৰু এইফালে চাহখিনি বনাই আনিলোঁ মই ঢালি দিলোঁ কাৰণ মই চাহখিনি দিয়া নাছিলোঁ কাৰণ মানুহখিনি য'তে ত'তে হৈ আছিলে সেইটো কাৰণে চাহখিনি ঠাণ্ডা হৈ যাব বুলি আৰু এইফালে নাচিনো ভিডিঅ' বনাই আছে কৈছে চাহখিনি দেখিয়ে লাগিছে টেষ্ট হ'ব বুলিকে মই কৈছোঁ টেষ্ট হ'ব চাহখিনি খুদকৈ তাৰিফ খুদিক আৰু ৰিলচ অলপ বনাই ল'লোঁ ভাতো বনাই আছোঁ ৰিলচো বনালোঁ আৰু এতিয়া বনাই দিছোঁ চাহ
লা সবাই খাই এটা খা বিজি মই আজি বিজি চকী এখন কি হ'ল খাব খাবা নাই মোৰ কাৰণে নিব আহিলে এইফালে এয়া উতলি আছে চিকেন লালমোহন নাই নহয় কি খাবি লালমোহন তোক দেখাইছো হাই গাইছ কৈ দে দেখাইছে দেখাইছে এইখিনি দেখাইছে বাদ দে বান্দৰ মামা এইফালে মোৰ হৈ গ'ল চিকেনখিনি আৰু এইফালে মই ৰেডি কৰি আছোঁ চালাড আৰু চালাড যিহেতু আমাৰ ঘৰৰ মানুহখিনি খায় লগতে নাচিনাহঁতৰ ফেমিলিটো গোটেইখিনিয়ে চালাড খায় আৰু চালাড মানুহ খাব লাগে হেল্থৰ কাৰণে ভাল আৰু এইফালে এয়া বৌয়ে বনাই আছে মাছখিনি তাই আহিলে সেইটোৱে ভাল আৰু হেল্প কৰি দিয়ে মোক এইফালে মাছখিনি তাই বনাই দিলে আৰু এইফালে তাই মাছখিনি বনাই দিলে লগতে ভিডিঅ'ও এইফালে বনাই আছে ইয়া আমি এতিয়া গপ মাৰিছোঁ গপ বনোৱা যায় হৈ গ'ল আমাৰ কোৱা কিবা কিবি এতিয়া কি ক'ম আলহীগত আহি ডাইৰেক্ট বিচনাত পৰিছোঁ এইটো মানে মোৰ আদত এজনী হয় নতুন ছাবস্ক্ৰাইবাৰ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে 1K কৰি দিব যাতে পইচাটো পায় আৰু পইচা পাই মই অলপমান ড্ৰেছ ল'ব পাৰোঁ অকলে ড্ৰেছ ল'ব তাই আৰু ইনষ্টাগ্ৰামত ভাইৰেল মেন যাব গৈ মেলি পেলাই চাৰ্চ কৰিব ইট ইজ মি নাছৰিন আহমেদ আছে পাই দিব আৰু অলপ ভাইৰেল হৈ যাব ফ'ল' কৰিব আমি ভাইৰেল নহওঁ আৰু আমাৰ কপালত লিখাই নাইকিয়া কি কৰিছে নাছৰিন আহমেদ আপুনি এইফালে আহিব পাৰে এইবোৰ বনোৱা আকৌ আলহীকে কাম কৰিছোঁ হয় সেইটো আজিকালি ইয়াত থওঁ নেকি উলিয়াই আনিবলৈ সদায় আমাৰ টিঙৰ বাচনত দিওঁ আজি কি এইটোত দিম ভাবিছোঁ দেখিলে আছলিয়তটো গম পাই গৈছে এতিয়া ৰেডি কৰি আছোঁ আৰু এইফালে এয়া মাছখিনি বৌয়ে এটা ভিডিঅ' বনাই আছে মই লগাই দিছোঁ তেনেকৈ এইফালে এয়া আহি পেলাই নাছৰিনৰ শাহুৱে অহা নাছিলে যিহেতু তেওঁৰ লগৰ মানুহ নাই ন আমাৰ ঘৰত কথা পাতিবৰ কাৰণে সেইকাৰণে তেওঁৰ পিছতে আহিছে ফাৰ্ষ্টে এইফালে এয়া বাই দিছোঁ বৰমাক দি দিছোঁ মানে নাছৰিনৰ শাহুৱেকক আৰু নাছৰিনৰ হাজবেণ্ডক আৰু মোৰ কেকা আৰু মানুহজনক আৰু ল'ৰা ছোৱালীকেইটা যিকেইটা আছে গোটেইকেইটাকে দি দিছোঁ কাৰণ আমাৰ ডাইনিংখনো সৰু ন আপোনালোকে জানেই দেখিয়ে থাকে জানেনো কি আৰু দেখি থাকে সেয়া চাওক আইটেম কেইটামান উলিয়াই দিয়াৰ লগে লগে ডাইনিংখন ভৰ্তিয়ে হৈ যায় সেইটো কাৰণে মতা মানুহখিনিক আগে দি লৈছোঁ খাবৰ কাৰণে আৰু ইফালে বৰমাই এইফালে চোফাৰ ফালে বহিলে ভালকে খাবা দেই একদম বেছিকে খাবা আপোনালোকে নেখেলিব মনটোৱে হাৰি যাব হাৰি গ'লে লছ জিকিলেতো লাভে পোৱা নাই
আজি কি হ'ব বহুত চকা আহিলে মানে তোৰ আকৌ মাৰিব কৈ দিয়া কি কম আৰু খাইছো আগে খাই লওঁ কেনেকুৱা লাগিলে আজি আহি কোৱা ভাল লাগিলে বহুত দিন থাকিলা আজি হয় নাই আজি আছিলোঁ ইমান দিন এইফালে মানে ভিডিঅ' কৰি আছে আৰু এইফালে চিকেন লৈ লোৱা দিলোঁ খাই লওঁ কণী কণী হ'ব কুকুৰটো বৰ জ্বলাইছে তই অলপ ধৰি দিবি এনেই অকণমান কৰি দিবি না অলপ আছে আজা আকৌ ডাঙৰকে গোৱা তোমা কি ক'ম ডাঙৰকে সোমোৱা ডাঙৰকে সোমোৱাবলৈ গৈছে টিকলিব চকুৰালি নহয় চকুৰালি বিয়া পতাটো ভয়লৈকে নাম এটা পালে চকুৰালি এতিয়া ইন্তজাৰ কৰি থাকিব লাগিব মানুহে গম পাব ইয়াছমিনৰ পৰা ফেচবিন গৈছে বুলি হৈ গ'ল এনেই ধুনীয়া দেখিলি জেগা বন্দী কৰিবলৈ দেই দিছিলোঁ মানে এখন ভিডিঅ' কৰিব চকুৰালিক মানে মই ভিডিঅ' কৰিব দিছিলোঁ চকুৰালিয়ে কি কৰিলে ভিডিঅ'টো টিপাই নাই আৰু গোটেইখন ভিডিঅ' কৰি ফুৰিছে আমি এনেই বকি মই কেমেৰাটো অভিযোগ চকুৰালি সঁচাকৈ বৰ ধুনীয়া নাম পাইছোঁ কিন্তু কেমেৰা একো ভিডিঅ' চিডিঅ' নহ'লে তই নিটিপিনে আমি এতিয়া ভাতখিনি খাই লওঁ অঁ ভিডিঅ'ত কি বনাইছোঁ কি নবনাইছোঁ একো গমেই নাপাওঁ কিন্তু বনাই আছোঁ লাগিছে যে ভইচ অভাৰ কৰিবহে লাগিব আমাৰ ভাত খাই মেলি হৈ গ'ল এতিয়া আমি এয়া ভিতৰলৈ আহিলোঁ তাই ভিডিঅ' ইয়াতে এণ্ডিং কৰি আছে আৰু এনেকৈ যেতিয়া গোটেইখিনি গোট খাওঁ নহয় কিছু চিক্ৰেট কথা ওলায় আৰু সেই চিক্ৰেট কথাখিনি আজিৰ ভিডিঅ'টোত বহুতখিনিয়ে ওলাইছে যদি আপোনালোকে ভিডিঅ'টো ভালকৈ চাইছে তেনেহ'লে গম পাইছে চিক্ৰেট কথাবোৰনো কি যদিহে আপোনালোকে ভিডিঅ'টো ভালকৈ চাইছে স্কিপ নকৰাকৈ তেনেহ'লে আপোনালোকে চিক্ৰেট নামকেইটা কমেণ্ট কৰিব নাপাহৰিব আৰু কাৰ কি নামেৰে মতা হৈছে আপোনালোকে সেইটো একেবাৰে কমেণ্ট কৰিব নাপাহৰিব এনেকৈ আচলতে গোট খালে পূৰা জমনি হয় আৰু জমনিতে কিছু নাম দিয়া হয় যিহেতু সকলোৰে এটা চিক্ৰেট নাম থাকেই গতিকে আমাৰো ঘৰতো আছে তেনেকৈ এতিয়া বাজিছে ৰাতিৰ 11টা আৰু আমাৰ খাই বৈ আমি তাৰ পাছতো আমাৰ দুজনীৰ কথা শেষ হোৱাই নাই যিহেতু আমি দুজনী লগ পায়ে থাকোঁ হ'লেও আমাৰ কথা শেষ হোৱাই নাইকিয়া আৰু এইফালে এয়া নাচিন গৈছে আৰু আজিৰ ভিডিঅ'টো এয়া ইয়াৰ পৰাই শেষ কৰি দিছোঁ যদি ভাল পায় লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ কোনোবা আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আকৌ লগ পাম নতুন এটি ধুনীয়া ভিডিঅ' সৈতে তেতিয়ালৈকে আপোনালোকে ভালে কুশলে থাকক বাই মই একেবাৰে আলি কিনাৰলৈকে আহি পাই গ'লোঁ আৰু সেইটোৱে হয় সেয়া লাইট জ্বলি আছে সেইটোৱে হয় এটা ঘৰ আৰু এইফালে এয়া কেকাও যাব লৈছে এয়া বৌক গাড়ীত থৈ আহিলে মানুহজনে গৈ মেলি এইফালে এতিয়া কেকাও গৈছে আৰু আমি এতিয়া শুম আৰু আলহী গ'ল এতিয়া আমি ল'ম বিচনা 11টা বাজিলে লাইটবোৰ পূৰা দিয়া আছে কৈ দিওঁ দৰ্জা লগাই দিওঁ অঁ এইখনত তলা লগাব লাগিব আমি এতিয়া হোম এয়া আমাৰ আঁঠুৱা চটোৱা ৰেডি হৈ গ'ল গুড নাইট